हेलो एभ्रिवान दीपज्योति सोनल चेनेलटुले सकलोके स्वागतम जानाइछु। আজি এটা ৰেচিপি লৈ আহিছোঁ, সেইটো হ'ল পিনাট বাটাৰৰ ৰেচিপি। কিদৰে বাদামৰ পৰা বাটাৰ বনাব পাৰি তাকে দেখুৱাব খুজিছোঁ। তেনেহ'লে পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই বাদাম একাপ লৈছোঁ। আপোনালোকে ভিডিঅ'ত দেখিছে, এয়া মই বাদাম একাপ মই লৈ লৈছোঁ। এতিয়া এই বাদামখিনি মই প্ৰথমতে ভাজি ল'ম। কম জুইত প্ৰথমতে ভাজি ল'ম। এই কেৰাহীখন পাতি লৈছোঁ আৰু কেৰাহীত মই এই বাদামখিনি দি দিছোঁ। আপোনালোকে ভিডিঅ'ত দেখিছে, দি ল'লোঁ আৰু এতিয়া এখন হেতাৰে লাহে লাহেকৈ এইখিনি লৰাই থাকিম। লাহে লাহেকৈ জুইটো বঢ়াই নিদিব, কম জুইত আপোনালোকে ভাজিব। পিনাট বাটাৰ মানুহৰ স্বাস্থ্যৰ পক্ষে খুব উপকাৰী এবিধ স্বাস্থ্যসন্মত এবিধ আহাৰ। ঘৰতে সহজতে খুব কম সময়তে এই ৰেচিপিবিধ তৈয়াৰ কৰিব পাৰি। এয়া বাদামখিনি ফাটিবলৈ আৰম্ভ কৰিছে লাহে লাহেকৈ, মানে সম্পূৰ্ণখিনি ভজা হৈ গৈছে লাহে লাহে। এয়া চাওক, আপোনালোকে ভিডিঅ'ত চাই লওক। এয়া ভজা সম্পূৰ্ণ হৈ গৈছে। এতিয়া মই এইখিনি নমাম। এতিয়া বাদামৰ বাকলিবোৰ গুচাবৰ কাৰণে মই এনেকুৱা চাফা গামোচা এখন লৈ লৈছোঁ। আপোনালোকে এনেকুৱা চাফা কাপোৰ এখন লৈ ল'ব আৰু এনেদৰে হাতেৰে এনেদৰে মোহাৰি দিব লাহে লাহেকৈ। মই যিদৰে ভিডিঅ'ত দেখাইছোঁ, মই যিদৰে লাহে লাহেকৈ এনেদৰে মোহাৰি দিছোঁ, দুখন হাতেৰে এনেদৰে লাহে লাহেকৈ মোহাৰি দিব। এয়া মোৰ হৈ গৈছে, আপোনালোকে চাই লওক। এয়া বাকলিখিনি গুচি গৈছে। এতিয়া এইখিনি মই চাফা কৰি ল'লোঁ। এতিয়া মই এটা গ্ৰাইণ্ডাৰ মেচিন লৈ লৈছোঁ আৰু এই গ্ৰাইণ্ডাৰ মেচিনখিনিত মই এতিয়া এই বাদামখিনি দি দিছোঁ। আপোনালোকে এনেকৈ দি দিব আৰু এইখিনি গ্ৰাইণ্ড কৰিব। গুড়ি যিমান পাৰি সিমান গুড়ি কৰি দিব। এয়া মই গুড়ি কৰিলোঁ। আপোনালোকে ভিডিঅ'ত দেখিছে, এনেদৰে আপোনালোকে গুড়ি কৰি দিব। এতিয়া তাত মই এচিকুট নিমখ দিছোঁ। এইটো অপশ্যনেল হয়, আপোনালোকে নিমখটো স্কিপ কৰিব পাৰে। আৰু এইখিনি আকৌ মই 30 ছেকেণ্ড মই গ্ৰাইণ্ড কৰি ল'লোঁ। এয়া এতিয়া তাত মই 1 চামুচ মৌ দিছোঁ। আৰু যদি আপোনালোকে মিঠা খাই ভাল পায়, তাত অলপমান চেনি দি দিব। আৰু এইখিনি মই 30 ছেকেণ্ড পুনৰ গ্ৰাইণ্ড কৰিম। এয়া গ্ৰাইণ্ড কৰা হৈ গ'ল। এতিয়া মই তাত তেল দিম। মই ৰাইচব্ৰেন অইল ব্যৱহাৰ কৰিছোঁ। যিকোনো গোন্ধ নথকা তেল ব্যৱহাৰ কৰিব, যেনে চাফুলাৰ ৰাইচব্ৰেন অইল, চয়া অইল বা পিনাট অইল আদি দিব পাৰে। মিঠাতেল আৰু নাৰিকল তেলৰ নিজস্ব গোন্ধ থকাৰ বাবে সেই তেল দিলে গোন্ধ ওলাব পাৰে। এয়া মই ৰাইচব্ৰেন অইল 3 চামুচ দিছোঁ। আপোনালোকে ভিডিঅ'ত দেখিছে। এইখিনি এতিয়া মই পুনৰ 30 ছেকেণ্ড গ্ৰাইণ্ড কৰিম। এয়া হৈ গ'ল, প্ৰস্তুত হৈ গ'ল এয়া মোৰ পিনাট বাটাৰ। এতিয়া এই বাটাৰখিনি ৰুটি ব্ৰেডৰ লগত আপোনালোকে পৰিৱেশন কৰিব পাৰে। যদিহে ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ এটা নতুন ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।